গাইছ আমি এনেকুৱা আহি থাকোঁতে তাৰমানে ইয়াতে আমাৰ শ্লিপ খাই গ'লোঁ এই অলপ দুখ পাইছে অলপ এখন গাড়ী আহিছিল আৰু গাড়ী আহি থাকোঁতে তাৰমানে হেল্ল' গাইছ মই বোলে আৰু মোৰ ফোনত এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বাকী আজি ভিডিঅ'টো একদম ইণ্টাৰেষ্টিং হ'ব গৈছে গতিকে একদম শেষলৈকে চাই থাকিব আৰু বৰ্তমান বহিছোঁ মই আমাৰ দোকানত আৰু এইফালে আছে আমাৰ ভণ্টা হাই গাইছ কষ্ট কেনে কষ্ট কেনে মজা মজা না কষ্ট মজা এইফালে পানী নি আছে আজি মই নিয়া নাই এইফালে আমাৰ আক্তাৰ হৈ আছে কেনে আছো দে জো এনে ৰাস্তা ফুৰি আছো মানে ঘৰত বহি বৰিং হৈছিলো আৰু দোকানত বহি থৈ দিছিল দোকানত হলে কাষ্টমাৰ নাই এনে আৰু বহি থাকিব পাৰি না চ' আক্তাৰ ভাল লগত ফুৰিব আছো বাকী আছে এখিনি জেগাত আহি পেলাই বঢ়িয়াকে ৰখিলে একদম কি মজা হাৱা আহিছে একদম মুৰ্গীৰ পাখান ভাই মজা লাগিছিল চাৱে বাকী আক্তাৰ ভাই এই চাইকেলখনৰ চিনেমেটিক শ্বট দি দিওঁ নেকি এই গাইছ লগে যাওঁতে চিনেমেটিক শ্বট একদম চিনেমেটিক দি দিলোঁ চ' তাৰ বাবে এটা লাইক কৰি দিব অলপমান কষ্ট কৰিছোঁ আৰু বাকী কমেডি এটা বনাই দিওঁ দে এইখিনি জেগাখিনি বঢ়িয়া আগৰ খাই দিছোঁ এতিয়া নতুনকৈ বনাওঁ দে গাইছ চ' গাইছ তাতে বঢ়িয়াকৈ একদম কমেডি ভিডিঅ' বনাই ল'লোঁ আৰু এতিয়া অলপমান ফুৰিব যাইছোঁ আৰু আন্দাজ যিহেতু হোৱা নাই আৰু আপোনালোকক আজি দেখাম বুলিয়ে কৈছোঁ আৰু জেগাখিনি মানে ইণ্টাৰেষ্টিং বুলি কৈছোঁ যিহেতু ভিডিঅ'টো চ' এই আৰু ইণ্টাৰেষ্টিং ভিডিঅ' নাজাৰা চাওক গাইছ কি মজা একদম নাজাৰা আৰু এইখিনি জেগাত আমি আহি পেলাই ৰখছো কি মজা জেগা ন একদম চালিয়া বাৰু এটা নাজাৰা চাওক গাইছ কি মজা এটা নাজাৰা একদম ৰাস্তা আছে একদম চালিয়া আৰু চালিয়া জেগা এই জেগাটোত বহুত থাকলো আৰু ভাল লাগিল কেনে লাগিলে এই জেগা মজা লাগি থাকি এতিয়া আৰু বেলেগ জেগাক লৈ যাই দিব ব'ল এনেই মানে আজি ঘৰৰ পৰা ওলাই আহিছোঁ তাৰমানে ফুৰিম বুলি আহিছোঁ ক'ত ফুৰো ক'ক লৈ যাই পাৰিলে আপোনালোকক দেখাই থাকিম বল আৰু গাইছ বল গাইছ আমি পাকা ৰাস্তাত বহুত ঘূৰিলোঁ এতিয়া মানে এনে আৰু এনেকুৱা সৰু সৰু গাঁৱৰ ৰাস্তা দি ফুৰিব যাইছোঁ সেই আৰু মজা আৰু গাইছ এনজয় এনেওতো গাইছ টাইম নাপাওঁ স্কুল যাব লাগে এইটো এতিয়া ঘূৰিব যাওঁ দে আৰু গাইছ আমি এনেকুৱা আহি থাকোঁতে তাৰমানে ইয়াতে আমাৰ শ্লিপ খাই গ'লোঁ তাৰমানে কেনেকুৱা হৈছে মানে আপোনালোকক ঘটনাটো কৈ দিওঁ মানে সেইফালৰ পৰা এখন গাড়ী আহিছিল আৰু গাড়ী আহি থাকোঁতে তাৰমানে আমাৰ ভাই এফালে অলপমান ছাইড কাটি দিলাক ছাইড কাটাতে তাৰমানে ইয়াতে পিছলি গেলাক দেখছে না গাইছ সেইফালে চাৱা নহ'ল আৰু পিছলি পেলাই সোমাই গ'ল ভাল ইমান মানত যোৱা নাই আৰু নহ'লে গোটেই একদম বোকাতে একদম বুটবুট হৈ গ'লোঁ এই ই অলপ দুখ পাইছে একো নাই মই সিমান মানতে নামছোঁ বুলি ই অলপমান গেছিলে এফালত ব্ৰেক চেক একো নাই কত জখা মানে আমাৰ সেই বহুত হা চ' এতিয়া আমি চাইকেলখন তুলি দি বৰ ঘটনা ভাবাই নাছিলো এনেকে ওলাই আহি পেলাই যে এনেকুৱা হ'ব গাইছ চাইকেল লোৱা ভালে হৈছে চাইকেল পচছি আকৌ নাই যদি আৰু বাইকখন ওলা হয় মানুহ গেলি হয় বাইকখন তাৰমানে দাগি হৈ গেলাক হয় চ' সেইকাৰণে চাইকেল আনাৰ কাৰণে ভাল হৈছে একবার আমিও বললো সাইকেল হানা বললাম কিন্তু এবার তো সেন্ডাল পড়ে গেল দেখছি মানে আর কি হাতখান লেত্রা বড় মানে কুফায় লাগছে এর আমার তার মানে এ গাইছে হাতছা ওলা বতে কেন গেল আর তো আছে দে তুলি দি মানে আর কি হয়েছে গমে বানাই গাইছ মানে আর দে আর গাইছ হব দে আর এই আর লাইফ গাইছ থোড়া বহুত দেখাই দিলো আপনালোকক আর ই বলে আগস্ট টাকা দাঙিব পারে দে দাঙি দি একবার তারা আছে লাই কিন্তু আগস্টা দাঙি এনে চলাবা নাজনি এনে দাঙি দিয়া বাৰু পুৰা ও বাকি 5টা বাজবার হল এতিয়া যাই দিবো কেনেকুৱা বা হৈছে ব্লগটো গম পা নাই হলে বকি যাইছো দেখে যাইছো জায়গাগিলা একদম নাকি এতিয়া উঠি ললো বঢ়িয়াকে এতিয়া বল আৰু যাই থাকো প্ৰাকৃতিক দৃশ্য আজিৰ ভিডিঅ'টো একদম মানে সেউজীয়া নেচাৰেল ভিডিঅ' আৰু মজা গাইছ এনেকৈ তাৰমানে ঘূৰিব লাগে ঘূৰি পেলাই এনজয় কৰিব লাগে লাইফটো চ' গাইছ এতিয়া মেইন ৰাস্তা পালোঁ অলপ ফুৰি আহিলোঁ আপোনালোকক দেখালোঁ এই গাইছ ই পাগলা আছে ইমান জোৰকৈ চলাইছে আৰু ইবাৰ নাচাগে হাতেদি চলিছে পাগলা মৰবি বাচা আৰু এতিয়া আমি অলপমান নাৰ্চাৰীৰ আগে ফুৰিব আহিছোঁ গাইছ
আপোনালোকক অলপমান ফুল চুল দেখাই দিওঁ আৰু আজি তাৰমানে যিহেতু একদম প্ৰাকৃতিক দৃশ্যৰে ভিডিঅ' এইটো এই চাওক কি মজা এইগিলা পাত চাত ফুল আজিকালি নাৰ্চাৰীখনত গাছ ফুলতকৈ পাতে বেছি হৈছে চাওক মানে আগতে যেতিয়া নতুনকৈ হৈছিল নাৰ্চাৰীখন ফুলে ফুল না শাক তাৰ ভাই কি মজা লাগা আছিল এতিয়া সুধা পাত চব পাত এই পাগলা ৰাইডাৰক চা গাইছ আৰু ই মানে কেংকে ঘূৰি আছে ভাই ইমান জোৰকে নচলাবি নাই বোলে এই নাই বোলে বেলেগ কৈছে লেবেল চাই একবাৰ পঢ়লিহে গম পাবি জয়টা ঘৰক লৈ যাই থাকো বল আজিৰ দিনটোত বহুত ফুললোঁ গাইছ আৰু আপোনালোকক দেখাইলোঁ মানে আজি চাইকেল ৰাইড হ'লে হ'ল আৰু এনেকৈ তাৰমানে আপোনালোকক ভ্লগ দি থাকিম দেখা যায় ঘৰ পালোঁগৈ পালোঁ বুলিয়ে হ'ল আৰু ৰাস্তাৰ পৰা নামলোঁ না এই বঢ়িয়াকৈ ফুললোঁ আৰু এতিয়া যাওক ঘৰত যাব এতিয়া মই ঘৰ আহি পালোঁ গাইছ বঢ়িয়াকৈ আজি ভিডিঅ'টো গোটেই সেউজীয়া হৈ গৈছে মানে একদম নেচাৰেল ভ্লগ আৰু চ' আপোনালোকক কৈছিলোঁ ফাৰ্ষ্টতে ইণ্টাৰেষ্টিং হ'ব বুলি চ' ইণ্টাৰেষ্টিং হৈছে আৰু ক'ব গ'লে আৰু আছে আমাৰ কাঠাণ্ডা ফুলডাল দেখছে না কি মজা লগা আছে একদম ফুল ফুলি আছে না আৰু আপোনালোকক যিদিনে গোলাপ ফুল মাখা দিছিলোঁ গোটেই মৰি গেছি আছে মাত্ৰ এটা আছে চাওক বহুত দুখ লাগছে ইমান মাখা হৈছিল মৰি গেছি গেছ এইফালে আমাৰ চুটোৰ বুজে চিপছ লৈ আহিলে দেখাও দে নেকি এই চিপছ খাওঁ চিপছ খাওঁ কেনে ভাল পৰিল মই খাওঁ দে গাইছ এতিয়া আৰু আমি ৰাস্তাৰ ফালে ফুৰিব আছোঁ চুটোৰ ভোজ এই গাছত একদম বেল ফুল হৈছে কিন্তু আমি নাখাওঁৱে দেখছি গাছ এই ভিডিঅ'ত দেখাই নাযায় দেখোন ন এনেই অৰিজিনেলকৈ বহুত আছে চ' গাছে চিংগাম খাওঁ আৰু এক টেগাৰ আমি চিংগাম এই আমাৰ চুটোৰ ভোজে দিছে খাওঁ দে চ' গাইছ আমি এতিয়া এই নদীৰ ফালে যাইছোঁ ফুৰিব কেনে দে আৰু ফুৰি আছোঁ আজি দিনটো চাবি আৰু কেমেৰা লাগি যাব বাকী গাছে এতিয়া ফুৰিব আছোঁ আৰু এই ছানছেট ভিউ ডাইৰেক্ট কি মজা একদম পানী আছে না চাবা পানী আছে না চাবা সেই ৰাস্তাৰ পৰা আহি মই এখিনি জেগা পালোঁ পানী থকা বুলি আহিলোঁ পানী চানী নাই গাইছ এদিনা পৰহি আমি অহা নাছিলোঁ পানী একদম গাঁতাত চাব যাইছোঁ পানী লগা ৰবিজ তই মানে এদিনা বহুত ঢৌ উঠিছিল গাইছে এখিনি জেগাত চ' আজি তাৰমানে সুধা শিল গাইছে বাকী এখিনি জেগাত অলপ পানী আছে এইটো খাল টাইপৰকৈ সেই গাইছ মাছ আছে বোলে চুটোৰ ভোজে কৈছে ক'ত মাছ চা গাছ নিচলা মাছ এই নাও মাছকেইটাতো ইমান হাল্লা পাতি থকা চালা তাৰ পৰা নামি আহিলোঁ গাইছে ই বোলে মাছ পাইছে ক'ৰবাত মই হ'লেও ক'ৰবাত ডাঙৰ মাছ পাইছোঁ পাই তই চ' গাছ চুটোৰ ভোজৰ সৰু সৰু মাছকেইটা কাঢ়ি পেলাই এতিয়া যাই আছোঁ ঘৰকলৈকে আৰু ভিডিঅ'টো সমাপ্ত কৰোঁ গাইছ আৰু যদি চাই আপোনালোকে ভাল পাইছে এটা লাইক কৰি দিব আৰু যিসকলে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব 1 টকাও নাযায় ছাবস্ক্ৰাইবটো কৰিলে 1 টকাও নাযায় জলদি আপোনালোকে কৰি দিয়ক সিহঁতো কৰছে নাই কৰছোঁ বা গাইছ দে ছাবস্ক্ৰাইব কৰিব কৈ দিয়ে ছাবস্ক্ৰাইব কৰি দিবি চুটোৰ ভোজে কৈছে গাইছ এতিয়াতো কৰি দি যি কি নহওক নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশা দে আজিলৈ বাই বাই